কি আচৰিত বাৰু, এনেকৈ বনায়নে? 10ম আৰু 11শ শতিকাত এনেকুৱা ধৰণে বনায়। আৰু আমি ইয়াতে খাই মেলি ল'লোঁ আৰু ব্ৰেকফাষ্টটো কৰি ল'লোঁ, একো খোৱা নাছিলোঁ, মানে খাই আহিছোঁ গাড়ীত বাৰু। এতিয়া আমি দেওপানীৰ পৰা দেওপাহাৰলৈ গৈ আছোঁ, যিখন পাহাৰ প্ৰাচীন কালতে শিৱ মন্দিৰ মূৰ্তি আছে এনেকুৱা যিবিলাক ভাঙিছিলে 10ম আৰু 11শ শতিকাত বনাইছিলে। তো গৈ মেলি দেখাই আছোঁ আপোনালোকক, এতিয়ানো ইয়াত কি কৰি থাকোঁ। আৰু গৈ থাকোঁতে আমি ৰাস্তাত পালোঁ পূৰা ভিৰ, কিনো ভিৰ হৈছে বুলি ভাবিছিলোঁ, কিন্তু এতিয়া দেখি গম পাইছোঁ যে গোটেই অসম ভিত্তিত স্কুলৰ কিছুমান প্ৰদৰ্শনী আছে, সেই প্ৰদৰ্শনী ইয়াত দেখাই আছে গোলাঘাটৰ। আৰু এয়া সেইকাৰণে ভিৰ হৈছে ৰাস্তাটো। আৰু পৰিৱেশটো খুব সুন্দৰ আৰু ঠাণ্ডা হৈ আছে, গছ গছনিৰে ভৰা গোলাঘাটৰ পৰা আমি গৈ আছোঁ। আমি আৰু যিখন দেওপানী সেইখন কাৰ্বি আলং ডিষ্ট্ৰিক্টত পৰে বোলে, তো সেয়া। আৰু ইয়াত নামিলোঁ, এতিয়া উঠিমগৈ এতিয়া আমি দেওপাহাৰ। আৰু বহুত ওখ কিন্তু যে আমাৰ যিটো নাহৰকটীয়াত টিপাম আছে তাৰ নিচিনাই ওখ, তাৰ উঠিব লাগিব, ভাগৰো লাগিছে। ব'লক আপোনালোকক লৈ যাওঁ ওপৰলৈ, ব'লক। আৰু এতিয়া আমি ক্ৰমান্বয়ে ওপৰলৈ উঠি গৈ আছোঁ। বহুত ওখ দেই ষ্টেপখিনি, আৰু বহুত প্ৰাচীন হয় এই দেওপাহাৰখন। আৰু যিসকলে দেখা নাই তেওঁলোকক দেখাবলৈ চেষ্টা কৰিম আজি, যিসকলে দেখিছে তেওঁলোকৰ কাৰণে বেলেগ কথা বাৰু। এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে চিৰিখিনি, ওপৰলৈ উঠোঁতে কিন্তু আপোনালোকে যদি উঠিবলৈ বিচাৰে তেতিয়াহ'লে পানী চানী লৈ আহিব লাগিব। পানী নহ'লে ওপৰত একো নাই, দোকান মানে একো নাই ওপৰত। আপোনালোকে ওপৰলৈ উঠি গ'লে অকল পাহাৰ। আৰু দেখাম আপোনালোকক শিৱ মূৰ্তিৰ যিবিলাক ভগ্নাংশ অংশ আছে, যিবিলাক প্ৰাচীন কালৰ ভাস্কৰ্য, সেইবিলাক দেখাবলৈ চেষ্টা কৰিম। প্ৰথমতে পাই লওঁগৈচোন, উঠিবলৈ একদম ধোঁৱা লাগিছে। এয়া আৰম্ভ হৈ গ'ল, দেখিছে? ইয়াৰ পাথৰত মানে শিলত খোদিত কৰি ৰখা ভাস্কৰ্য, যিবিলাক শিৱৰ মূৰ্তি, বিভিন্ন ধৰণৰ ভাস্কৰ্য আছে। যিখন পাহাৰ অৱস্থিত গোলাঘাটৰ নুমলীগড়ত অৱস্থিত, যিখন অতি পুৰাতান্ত্ৰিক মানে বহুত প্ৰাচীন হয় যিখন পাহাৰ। আৰু এইবিলাক শিৱৰ ভগ্নাংশ, শিলত খোদিত কৰি ৰখা প্ৰতিমূৰ্তি, ভাস্কৰ্য খুব সুন্দৰকৈ তেওঁলোকে সাঁচি ৰাখিছে। আৰু যিসকল পৰ্যটক চাবলৈ আহে তেওঁলোকলৈ এটা অনুৰোধ, যাতে ইয়াতে খোৱা বস্তু, পানী বটল এইবিলাক য'তে ত'তে পেলাই নথয়। এয়া দেখিছে শিলত কি সুন্দৰকৈ, ইমান প্ৰাচীন কালত ইমান সুন্দৰকৈ বনাই থৈছে। এয়া হৈছে দেওপাহাৰ, যি গোলাঘাটৰ নুমলীগড়ত অৱস্থিত। আৰু এই দেওপাহাৰক ঈশ্বৰৰ পাহাৰ বুলি জনা যায়। আৰু এই পাহাৰখন 10ম আৰু 11শ শতিকাত মানে শিৱৰ এটা ভূমিকম্প আহিছিল। সেই ভূমিকম্পত ভগ্নাংশ যিবিলাক ভাঙিছে সেইবিলাক হৈছে শিৱৰ মূৰ্তিৰ ধ্বংসাহে, মানে যিবিলাক ধ্বংস হৈছিলে সেই ধ্বংস হোৱা ভাস্কৰ্য। শিলা আপোনালোকে দেখিব পাইছে যে শিলত কিদৰে খোদিত কৰি ৰাখিছে তেওঁলোকে। তো সেয়াই আৰু পৰিৱেশ। আৰু এই পাহাৰত বিশেষকৈ গুপ্ত আৰু পালৰ প্ৰভাৱ দেখা যায়। এয়া অসমৰ অতি প্ৰাচীন সংস্কৃতি, আধ্যাত্মিক দিশৰ এক অৱদান হয়। দেখিছে ইয়াতে আছে শিৱৰ মূৰ্তি, আৰু ইয়াতে আমি পূজা কৰিলোঁ আৰু সেৱা কৰিলোঁ। আপোনালোকে যদি আহে ইয়াত সেৱা নকৰাকৈ নাযাব, সকলোৱে কয় মনৰ ইচ্ছা পূৰণ হৈ যায় বুলি। কিন্তু আজি আমাৰ এটা বৰ আশ্চৰ্য বুলিয়ে ক'ব লাগিব। আমি আহিব বিচাৰিছিলোঁ এই দেওপাহাৰলৈ, কিন্তু আমাক ভগৱানে মাতি লৈ যোৱা নিচিনা লৈ গ'ল দেওপানী মন্দিৰলৈ। দেওপানীৰ যিখন থান আছে, তো দুৰ্গা মাৰ থান, তো সেই থানখনলৈ গ'লোঁ আমি। তাত গৈ মেলি দৰ্শন কৰি, এখন পাৰ হৈ গৈছোঁ, তাত দৰ্শন মানে পূজা চূজা কৰিলোঁ, কৰি মেলি ইয়ালৈ আহিলোঁ। আৰু এয়া হৈছে দেওপাহাৰ,
এইবিলাক দেখিছে কিমান সুন্দৰ ভাস্কৰ্য আৰু এইবিলাক এবছৰ দুবছৰ পুৰণি নহয় বহু শ বছৰ পুৰণি ভাস্কৰ্য ইয়া দেখিছে মই আৰু আকৌ এবাৰ কৈছোঁ আপোনালোকক ওপৰলৈ যদি উঠি আহে আপোনালোকে দেওপাহাৰৰ তো লগত পানী বটল এটা লৈ আহিব কাৰণ খুব ভাগৰ লাগে পিয়াহো লাগে ওপৰত একো সেইবিলাক সুবিধা নাই আৰু এই গোলাঘাটৰ দেওপাহাৰক এক সংৰক্ষিত উদ্যান আৰু যাদুঘৰ হিচাপে বিকশিত কৰা হৈছে আৰু পৰ্যটকসকলৰ এক বিশেষ আকৰ্ষণ হৈছে দেওপাহাৰৰ এই শিলত যিবিলাক লিপিবদ্ধ মানে খোদিত কৰি ৰাখিছে মূৰ্তিবিলাক তো সেইবিলাক চাবলৈ বহু দূৰ দূৰণিৰ পৰা পৰ্যটকসকল আহে আৰু চাই তেওঁলোকে কেতিয়াও মানে বেয়া পাই নাযায় আৰু ইমান সুন্দৰকৈ খোদিত কৰি ৰাখিছে যে এতিয়া দিনৰে যে মেচিনে কাটি ৰাখিছে শিলত খোদিত কৰি ৰাখিছে ভাস্কৰ্যবিলাক তো তেনেকুৱা ধৰণৰ লাগিব আপোনালোকৰ চালে মইতো প্ৰথমতে ভাবিছিলোঁ যে এতিয়া বনাইছে নেকি বুলি ইমান প্ৰাচীন আৰু ইমান সুন্দৰকৈ তেওঁলোকে বনাইছে আৰু ভাস্কৰ্যবিলাক ইয়াত লিপিবদ্ধ কৰিছে তো আচৰিত মানে খুব সুন্দৰ আপোনালোকে আহিব দেওপাহাৰলৈ গোলাঘাটৰ নুমলীগড়ত অৱস্থিত আৰু এতিয়া আমি ইয়াত বেছি দেৰি নকৰোঁ ইয়াৰ পৰা আমি যাম বুলি ভাবিছোঁ অৰ্কিড পাৰ্কলৈ যিখন কাজিৰঙাত আছে তো সময় হয়নে নহয় নাজানো আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সেইটো ভিডিঅ' অন্য এটা ভিডিঅ'ত পাব মানে এই ভিডিঅ'টো ইয়াতে শেষ কৰিম আৰু দেখিছে সেই পাহাৰখন অলপ জুম কৰি দিছোঁ ইমান সুন্দৰ পৰিৱেশ চাওকচোন আৰু মই জীৱনত প্ৰথম আহিছোঁ গোলাঘাটলৈ চৰি এবাৰ আহিছোঁ এইবাৰ লগত ছেকেণ্ড টাইম হৈছে গোলাঘাটলৈ অহা কিন্তু এই ঠাইবিলাক মই ফুৰা নাছিলোঁ গতিকে ময়ো ফুৰিলোঁ আপোনালোককো অলপ দেখাবলৈ যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ আৰু গোলাঘাটৰ এই দেওপাহাৰৰ পৰিৱেশটো